সকলোকে ফাইনেন্স এছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ফিট আৰু হেল্ডি হৈ আছে। ফ্লিপকাৰ্ট আৰু বাজাজ এলায়েন্সে মিলি অনলাইন ফ্ৰডৰ পৰা বচাবলৈ এটা ইঞ্চুৰেঞ্চ প্ৰডাক্ট লঞ্চ কৰে। তাৰ নাম হ'ল ডিজিটেল সুৰক্ষা গ্ৰুপ ইঞ্চুৰেঞ্চ। 29 ছেপ্টেম্বৰ 2020 ইয়াক লঞ্চ কৰা হয়। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ ডিজিটেল ট্ৰেনজেকশ্যনৰ ফলত হ'ব পৰা সকলো ধৰণৰ অনলাইন ফ্ৰডৰ পৰা হোৱা ফাইনেন্সিয়েল লছ কভাৰ কৰে। ইয়াৰ খৰচ দৈনিক 50 পইচাতকৈও কম। এই পলিচিখন ল'বলৈ হ'লে ফ্লিপকাৰ্টৰ পৰা মোবাইল, লেপটপ, টেবলেট বা অডিঅ' ডিভাইচ কিনাৰ লগত ল'ব পাৰিব। ইয়াত অনলাইন ফ্ৰডৰ কাৰণে হোৱা ডাইৰেক্ট ফাইনেন্সিয়েল লছখিনিৰ ক্ষতিপূৰণ পাব আপ টু সাম ইছ্যুড। অৰ্থাৎ যদি ফ্ৰডৰ ফলত আপোনাৰ 1 লাখ টকা লোকচান হয় আৰু 50,000 টকা কভাৰ লৈছে, তেতিয়া 50,000 টকাৰ ক্ষতিপূৰণ পাব। কভাৰ 50,000ৰ পৰা ষ্টাৰ্ট হয়। অনলাইন ট্ৰেনজেকশ্যনৰ ফলৰ ভিতৰত সকলো ধৰণৰ বেংকৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ৱালেট, UPI আৰু নেট বেংকিং অন্তৰ্ভুক্ত আছে। ইয়াত মাল্টিপল ক্লেইম কৰিব পাৰিব সাম ইছ্যুডৰ লিমিটৰ ভিতৰত। বছৰত কিমান প্ৰিমিয়াম হ'ব? 50,000ৰ কভাৰ ল'বলৈ দিব লাগিব বছৰত 183, 1 লাখ টকাৰ কভাৰ ল'বলৈ দিব লাগিব বছৰত 312, ঠিক তেনেকৈ 2 লাখ কভাৰ ল'বলৈ 516, 3 লাখত 788। ইয়াৰ সাম ইছ্যুড 10 লাখলৈকে বৃদ্ধি কৰিব পাৰিব। ক্লেইম কৰিবলৈ ফ্ৰড হোৱাৰ দিনৰ পৰা 90 ডেজৰ ভিতৰত জনাব লাগিব। এই পলিচিখন গোটেই বিশ্বব্যাপী আপোনাক প্ৰটেকশ্যন দিব। পৃথিৱীৰ যিকোনো ঠাইত অনলাইন ফ্ৰড হ'লে ভাৰতীয় টকাৰ মূল্যত ক্ষতিপূৰণ দিয়া হ'ব। ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক জনাব পাৰে আৰু এনেদৰে ফাইনেন্স এছামিজ চেনেলটো চাই থাকিব। ধন্যবাদ।